যিজন আল্লাহ তালাই হজৰত ইউনুছ আলাইহিছ সালামক ভোকত ৰখা নাছিলে, য'ত মাছৰ পেটত বহু দিন থাকিব লগা হৈছিলে, সেইটো টাইমতো আল্লাহ তালাই তেখেতক ৰিজিক বন্ধ কৰা নাছিলে। তো আপুনি কিয় ইমান টেনশ্যন লৈ আছে? তো আপোনাৰ জীৱনত এটা চাকৰি নহ'ল, আপোনাৰ জীৱনত ভাল এটা ব্যৱসায় কৰিব নোৱাৰিলে, তো তাক লৈ আপুনি কিয় ইমান পেৰেচানিত ডুবি আছে? দোস্ত, আল্লাহ তালা আপোনাক এটা জিন্দগী দিছে, অকণমান আপোনাৰ জীৱনত দুখ কষ্ট দিব আল্লাহ তালাই পৰীক্ষা লোৱাৰ কাৰণে। তো আপুনি আপোনাৰ মেহনত কৰি যাওক, আপুনি হালাল উপাৰ্জন কৰাৰ কাৰণে আপুনি ওলাই যাওক। চাহে যদি আপোনাৰ ফুটপাথত সৰুকৈ এটা ব্যৱসায় কৰিব লগা হয়, আপুনি ফুটপাথত বহি যাওক, এটলিষ্ট হালাল উপাৰ্জন কৰাৰ উদ্দেশ্যেৰে। হজৰত ইব্ৰাহিম আলাইহিছ সালামক আল্লাহ তালাই ৰিজিক বন্ধ নকৰিলে, সেইটো টাইমত তেখেতক জুইত পেলাই দিয়া হৈছিল। তাৰ পিছতো আল্লাহ তালাই ৰিজিক দিছে ন, তো আপোনাক কিয় নিদিব? তুমিতো নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ উম্মত হয় ন। নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ আগৰ যিমান পয়গাম্বৰ আছিলে, প্ৰত্যেকে নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ উম্মত হোৱাটো বিচাৰিছিলে। কিন্তু আপুনি কিমান ভাগ্যৱান যে